কণমানিসকল, তোমালোকৰ আজি ব্যঞ্জন বৰ্ণ বা ক, খ কেনেকৈ ক'বলৈ লাগে তোমালোকক আজি শিকাই দিম। এতিয়া তোমালোকক কৈ দি আছোঁ। ক, খ, ঘ, ঘ, অঙ, প্ৰথম চ, দ্বিতীয় চ, বৰ্গেই জ, জ, নিয়, মধ্যনা ট, মধ্যনা ঠ, মধ্যনা ঠ, মধ্যনা ঠ, মধ্যাহ্ন, দন্ত্য ত, দন্ত্য থ, দন্ত্য ধ, দন্ত্য ধ, দন্ত্য ন, প, ফ, ব, ভ, ম, ২৯ জ, র, ল, অপু, তালিপ হ, মধ্যনা হ, দন্ত্য হ, হ, অক্ষীয়, দরের, দরের, ২৯য়, হসন্তত, সন্ধিস্থর, বিসর্গর, চন্দ্রবিন্দু, ক, খ, ঘ, ঘ, অঙ, প্রথম চ, দ্বিতীয় চ, বর্গেই জ, জ, নিয়, মধ্যনা ট, মধ্যনা ঠ, মধ্যনা ঠ, মধ্যনা ঠ, মধ্যাহ্ন, দন্ত্য ত, দন্ত্য থ, দন্ত্য ধ, দন্ত্য ধ, দন্ত্য ন, প, ফ, ব, ভ, ম, ২৯ জ, র, ল, অপু, তালিপ হ, মধ্যনা হ, দন্ত্য হ, হ, অক্ষীয়, দরের, দরের, ২৯য়, হসন্তত, সন্ধিস্থর, বিসর্গৰ, চন্দ্ৰবিন্দু। মানে তোমালোকে এনেকৈ লিখা পঢ়া কৰি থাকিবা। মোৰ চেনেলখন অলপ ছাবস্ক্ৰাইব কৰি ৰাখি থৈ দিবা। আকৌ তোমালোকক কৈ দি আছোঁ। ক, খ, ঘ, ঘ, অঙ, প্ৰথম চ, দ্বিতীয় চ, বৰ্গেই জ, জ, নিয়, মধ্যনা ট, মধ্যনা ঠ, মধ্যনা ঠ, মধ্যনা ঠ, মধ্যাহ্ন, দন্ত্য ত, দন্ত্য থ, দন্ত্য ধ, দন্ত্য ধ, দন্ত্য ন, প,
ভ ভ ম ২৯ জ র ল অপু তালিপহ মদিনাহ দন্তীয় হ অক্ষীয় দরের দরের ২৯য় হসন্তত সন্দুত্থৰ বিহৰ্গৰ চন্দ্ৰবিন্দু মানে তোমালোকে এনেকৈ লিখা পঢ়া কৰি থাকিবা। মোৰ চেনেলখন অলপ ছাবস্ক্ৰাইব কৰি ৰাখি থৈ দিবা।